তুমি নাজানেই হ'ব কিবা নাই এনেই তো খাই নাখাব তই কি চিঙাইছা তুমি চাওঁ কচুৰ বৈ কচুৰ চাওঁ কেনেকা এইফালে চোৱাচোন খাবি নে খাব লাগিব কেনেকা লাগে সঁচা না পাৰ্টনাৰ জিৰ' পাৰ্টনাৰ কচোন একবাৰ এই কি এইবিলাক ভাস্কৰ কৈছে তাই তই কোৱা 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 একবাৰ কি কোৱা বস্তু এইটো হৈছে আমাৰ কচুৰ বৈ অঁ কচু কেনেকৈ খায় এইটো মানে আমি ফ্ৰাই কৰিম এইটো পিছে ইয়াৰ বাকলি আছে নাই বাকলিবিলাক উৰাই অঁ তাৰপিছত কাটি কুটি ধুই পেলাই তাৰপাছত আকৌ ফ্ৰাই কৰি টেঙা চেঙা ঢালি দিম তেতিয়া মানে খুজাব নহয় আৰু মানে এইটো অঁ মানে কোৱা নাযায় না কিহেদি খাব মাছে দি না কিহেদি মাছৰ লগত খাম মাছৰ লগত মানে বহুত দিন হ'ল মানে খাব মন যাই আছে মানে আজি আৰু হঠাৎ মনত পৰিলে যাওঁ বোলো একেবাৰে ঘূৰি আহোঁ লগৰীয়াকেইটাৰ লগত ঠিক আছে আৰু এইটো আমাৰ অৰুণাচলৰ মানুহ ভাই মই মানে ইয়াত আলহী খাব আহিছোঁ দেই 40 দিনৰ আলহী খাব আহিছে ইয়াত আমাৰ ইয়াত মই ইয়াত পাৰ্মানেণ্ট নহয় ভাই কি কৰিবা ভাই এনেকৈ খাই লৈ জংঘলীয়া বস্তু নৰ্থ ইষ্টৰ মানুহ ন ইয়াত আৰু ইয়াত মাছ হেৰি কৰি আছে ছাপ্লাই দিব মাছ পুখুৰীটোৰ পৰা এতিয়া আমাৰ পাৰ্টনাৰে চিঙাই আছে কচু আমি কচু বুলি কওঁ কচুৱে আৰু কি আৰু তাতে আৰু একো নাই আৰু এইটো কচুৰ কি কয় এইটো কচু ফাৰা না ইটো খাই না খাই না ভাল লাগে না খাব পাৰে ঠিকে আছে খাব লাগে আৰু কি চব কচু নয়ন কিবা ক'বা কি হ'ল লাজ পোৱা নে কি এইটো আমাৰ আলহী পাণবাৰীৰ আলহী আমাৰ পাণবাৰী কচু আজি কচুৰ পাৰ্টি এটাই খাব কচু নাই আৰু না মাছৰ পোনা দিছে নেকি অঁ পোনা মাছ ডাঙৰ মাছ নাই না ভিডিঅ' এতিয়া মাছৰ পোনাই এইবিলাক পোনা চাপ্লাই হ'ব না চাপ্লাই না ক'ত নিব বিজনী না চাপ্লাই দে দে ঠিকে অলপ ল ঠিক আছে চিঙাব এই পুখুৰী কটা অলপ হেৰি হৈ আছে বৰ্তমান চাফা সিমান নহয় ক'ত আৰু লাগিব শুকাই যায় লকডাউনৰ সময়ত নহয় দে এই সেইকাৰণেতো ইউটিউবতে দিম থাম্বনেইলটো থৈ দিছোঁ তো ফটো এখন থাম্বনেইল দি দিম বাহিৰত যাব নোৱাৰোঁ চাৰি পিয়ৰ মাৰে চাৰি পিয়ৰ মাৰে পাৰ্টনাৰে পিয়ৰ মাৰে সেইটোতো হয় কি কয় কথা হয় পিয়ৰত যা যা উঠে একবাৰ চলো আমাৰ এই পিলা এইটো এখানে আমাৰ টং পানী পড়ছে তো না ভয়ে লাগে খাবি না আজি